মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। আৰম্ভণি। অসমৰ মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল, কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটোৰ গভীৰ জ্ঞানমেষেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয় বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায় বাণিজ্যৰে স্বাৱলম্বী হ'বলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্মচৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তি ৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি। জন্ম ১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইত ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেটেকুপুখুৰী নামৰ ঠাইত হৰিশিঙা বৰা উজুৰিৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজ লগা কাপোৰ ধোৱা বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়। বড়োদোৱাত থকাৰ কালতে কছাৰীসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি শংকৰদেৱৰ লগত মহোদৰ ভূঞাও উত্তৰ পাৰলৈ উঠি আহিল। উত্তৰ পাৰলৈ আহি থাকোঁতে বাটতে অসম ৰজাৰ উজৰি হৰশিঙা বৰাই লগ পাই দুয়োকে লগত লৈ আহিল। উজৰি নাৱৰ মাঝিজনৰ নাম আছিল গোবিন্দ। তেখেতৰ ঘৰ আছিল ঘাগৰবালি নামে ঠাইত, সেয়েহে তেখেতৰ ঘাগৰি মাঝি নামেৰেও প্ৰখ্যাত আছিল। নাৱতে ঘাগৰি মাঝিৰ লগত হোৱা মহোদৰ ভূঞাৰ বন্ধুত্ব এসময়ত সখীত্ব পৰিণত হ'ল। মহোদৰ আটাক হৰিশিঙা উজৰিৰ ঘৰতে দাস-দাসী দি থাকিবলৈ সুবিধা কৰি দিলে। পিছত তেওঁলোকে উজৰিৰ ঘৰত কাষতে সুকীয়াকৈ এখন ঘৰ পাতি থাকিবলৈ ল'লে। হৰিশিঙা উজৰিৰ এই ঘৰতে ১৪১১ জেঠ মাহৰ ৰবিবাৰে ৰাতি দুপৰত মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল উৰ্বশী। এই উৰ্বশীৰ স্বামীৰ নাম আছিল ৰামদাস। মণিকাঞ্চন সংযোগ। শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্তধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত ২টা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদি মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী ২টা আনিবলৈ নিজৰ ভনীজোৱায়েক ৰামদাসক পাছিলে, ভনীজোৱায়েকে তেওঁৰ কথা নুশুনি ক'লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়। তেওঁ আৰু ক'লে যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি একশৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱদেৱে তাকে কৰিব লাগে। এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হয় আৰু শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। মাধৱদেৱে আগমনৰ যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খণ্ডন কৰে। এনেদৰে ৩ প্ৰহৰৰ তৰ্ক যুদ্ধ হ'ল। শেষত গুৰুজনাই শ্ৰীমদ ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ যথা আৰু তৰুলৰ মূল শুক্লতি মাধৱদেৱক পৰাস্ত কৰে। শুক্লতিৰ অৰ্থ হ'ল গছৰ গুৰিত পানী দিলে ডাল পাত সকলোৱে পায়, ডাল পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়, আন দেৱ-দেৱীক পৃথক পূজাৰ কোনো প্ৰয়োজন নাই। শ্ৰীমন্ত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱদেৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ল'লে। মাধৱদেৱে হৈ পৰিল গুৰুজনৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহামিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰি থৈ গৈছে। সাহিত্য ৰচনা। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ১০০০টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট আদি ৰচনা কৰিছিল। মাধৱদেৱে ১২ বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ ৯ কৰি ১১টা মানহে গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰতে কিছুসংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱনকালত। তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ'ল তেজেৰে কমলাপতি। মাধৱদেৱৰ মৃত্যু বা দেৱসান। ১৫৯৬ খ্ৰীষ্টাব্দত মধুপুৰৰ ভেলা মধুপুৰ সত্ৰত শ্ৰী শ্ৰী মাধৱদেৱৰ মৃত্যু বা দেৱসান ঘটে।